নমস্কাৰ জনাই মই সীমাশ্ৰী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই এখন সম্পূৰ্ণ অসমীয়া নীতি নিয়মৰ বিয়া এখন দেখাম আৰু বিয়াখন মোৰ ঘৰৰে হয়, মোৰ পেহী ল'ৰাৰ বিয়া মানে দেওৰৰ। এই দেওৰ পিছফালে ৰৈয়ে আছে গামোচা লৈ। এতিয়া পেহীয়ে জোৰোণৰ যা যোগাৰ চলাই আছে, মানে জোৰোণ দিব যাব ওলাইছোঁ আমি, সেইকাৰণে পেহীয়ে তাত ফুট লগাই আছে। আৰু এতিয়া দৰাৰো কিছুমান নিয়ম আছে নহয়, একদম পূৰা গোটেইখিনি চুব লাগিব, চোৱাৰ পিছত ক্ৰছ কানেকশ্যন যাই পেলাই লাগিব কইনাৰ গাত কি নিয়ম যে এইবোৰ ভাল লাগে কিন্তু এইবোৰ চায়ো। সেইকাৰণে এতিয়া সেইবোৰে চলি আছে। গোটেইকেইটাই সেৱা ল'লে, মানে পেহীহঁতৰ চাৰিটা পৰিয়াল গোটেইকেইটাই সেৱা ল'লে। এতিয়া সেৱা লোৱাৰ পিছত আমি যাম কইনাৰ ঘৰলৈ। আৰু মই দেওৰক কৈ আছোঁ গোটেইখিনি চুই দিয়া, ট্ৰলিটো আগতে, মানে কাপোৰখিনি আগতে চুই দিলে দৰাই, বাকীখিনি চুব পাহৰি থাকিলে। সেইকাৰণে দৰাক কৈছোঁ এইখিনিও চুব লাগিব। কাপোৰখিনি লৈ গ'ল গাড়ী উঠাবৰ কাৰণে। আৰু গাড়ীত চৰি দেই, আমি খোজকাঢ়িয়ে গ'লোঁ, ওচৰতে কইনা, সেইকাৰণে একদম ওচৰতে কইনা, সেইকাৰণে খোজকাঢ়িয়ে গ'লোঁ জোৰোণ দিব। আৰু এতিয়া কইনাই মাক দেউতাক আইহঁতক সেৱা কৰি জোৰোণ পিন্ধিবৰ কাৰণে ওলাইছে। এইখিনি সময় সঁচাকৈ বৰ দুখৰ সময়। এইখিনি টাইমৰ পৰা আমি এখন ঘৰৰ বোৱাৰী হৈ যাব লগা হয়। এখন ঘৰ মানে কি সম্পূৰ্ণৰূপে ঠিক কৰাৰ দৰে হয়। যেতিয়া যাম বুলি ভাবোঁ তেতিয়া যাব নোৱাৰোঁ। মানে কি সংসাৰ এখন হোৱাৰ পিছত মানে নিজৰ মাৰ ঘৰখনো পৰৰ হৈ যায়। যেতিয়া নিজৰ সংসাৰখন হয় একদম মানে সেইটো ছোৱালীবিলাকেহে বুজিব সেইটো বেদনা কি। এতিয়া আমাৰ পেহীয়ে পিন্ধাই আছে বোৱাৰীয়েকক অলংকাৰ। মানে আজি মানুহে কোৱা শুনিছোঁ আৰু জোৰোণৰ দিনা মানে যিমানে ধুনীয়াকৈ সজাই পৰাই কইনাজনীক তুলিব পাৰে, মানে লক্ষী বনাব পাৰে, সেই ছোৱালীজনী যোৱাৰ পিছত ঘৰখনত সোমোৱাৰ পিছত সিমানে মানে ভাল বুলি কয়। সেইকাৰণে কইনাজনীক লক্ষী কৰি তোলা হয় সেই টাইমটোত। মোৰ হাতৰ পৰা মোবাইলটো পৰি গৈছিল দেই, সেইকাৰণে আন্ধাৰ হৈ গ'ল। আৰু এতিয়া দিব মেইন ছেটৰ এই চাদৰখন মূৰত উৰণি কৰি। ধুনীয়া লাগিছে ন মেইন ছেটযোৰ। মেইন ছেট বুলিয়ে নহয়, গোটেইকেইযোৰ কাপোৰে ধুনীয়া লাগিছে। আমি চালোঁ বাৰু, আপোনালোকক চাওঁতে দেখুওৱা নহ'ল, এনেই অকণমান দেখাই দিওঁ যিখিনি পাৰোঁ। আৰু এইজনী হৈছে আমাৰ পেহী, নীলা কাপোৰ যে পিন্ধি আছে এইজনী পেহী, এইজনী মোৰ খুৰীমা। আৰু আপোনালোকে মোৰ মানে চেনেলত বিয়াৰ ভিডিঅ' পূৰা পাই থাকিব, কাৰণ মোৰ গোটেইকেইজনী পেহীৰে ল'ৰাৰ বিয়া, আৰু মোৰ মাজুমাৰ ল'ৰাৰো বিয়া, মানে গোটেই পৰিয়ালটোৰে বিয়া। গতিকে আপোনালোকে দেখিয়ে থাকিব মোৰ চেনেলত বিয়াবিলাক। আৰু এইখন বিয়া গৈছিল 22 নৱেম্বৰত। আৰু আজিহে মই মানে ভিডিঅ' দিবৰ কাৰণে টাইম পাইছোঁ। বিয়া খাই আহি এনেকুৱা বেমাৰত পৰিলোঁ, সেইকাৰণে মানে ভিডিঅ'টো এডিট কৰা হোৱাই নাছিল। এডিট মানে কি, বেছিটো এডিট নকৰোঁৱে, মানে যিখিনি লাগে আৰু এইজনী আমাৰ মইনা, তাই মানে অকণমান মোক ডিষ্টাৰ্ব দি আছে। তাই তাৰমানে ইউটিউব ভিডিঅ' বনোৱা গম পাই আছে। এইজনী মোৰ বা চিনিয়ে পায়। তাই মানে কি কৰি আছে, আঙুলিটো কেমেৰাৰ সন্মুখত আঙুলি লগাই আছে, মানে কি ভিডিঅ'টো বেয়া কৰিম আৰু তাই তেনেকুৱাকৈ কৰি আছে। তাইক মানে গালিও দিছোঁ মই। আৰু এয়া একদম বিয়াৰ ৰাতিপুৱাই উঠি গ'লোঁ, উঠি যাই অকণমান ভাবিলোঁ ভিডিঅ' কৰোঁ। মোৰ জ্বৰসুং ওলাই উঠত মানে চাব নোৱাৰা হৈ গৈছে। এইফালে আমাৰ গোটেইকেইটা, এইটো এটা পেহী ল'ৰা, তাৰো বিয়া আহি আছে, দেখাই আছোঁ আপোনালোকক। এইজনী মোৰ পেহীৰ ছোৱালী মাইনা বুলি যে কৈছিলোঁ, তাই যে কেমেৰাৰ আগত আঙুলি নচাই আছিল, এইজনীয়ে আমাৰ মাইনাজনী। আৰু সেইটো পেহী ল'ৰা। আৰু এইফালে এতিয়া আমি যাব ওলালোঁ পানী তুলিবলৈ। আমাৰ ছোৱালীক নাচাই কিয়, একদম পূৰা বেলুন চেলুন মাৰি ৰেডি হৈ আছে বিয়া খাবৰ কাৰণে। আৰু এতিয়া আমি যাবলৈ ওলালোঁ পানী তুলিব। এইবোৰ নীতি নিয়ম সঁচাই ন, কিমান ভাল লগা নীতি নিয়ম। এইজনী মোৰ বৌ, এইজনী আমাৰ কইনাৰ ভনীয়েক। সকলোকে দেখাইছোঁ। এইজনী মাজুমা। এতিয়া পানী চানী তুলি আহি গোটেই ভিডিঅ'খিনি কৰা নগ'ল, কাৰণ ছোৱালীয়ে অকণমান আমনি কৰে, জানেই বাচ্ছা থাকিলে কেনেকুৱা হয়।
এতিয়া দৰাক ধুৱাই আনি আগত বহাইছে। দৰাক মই অকণমান কুৱেশ্যন সুধিছোঁ, লওকচোন কি সুধিছোঁ। বায়ে ভাবিছিল ফটো উঠাই থকা বুলি, মই ভিডিঅ' কৰি থকা গম পোৱা নাছিল। আমাৰ দৰা পূৰা এক্সাইটেড, একদম কিমান বছৰ মানে কিমান বছৰ প্ৰেম কৰিলোঁ ছোৱালীৰ লগত ভালকৈ গম নাপালোঁ, তথাপি আৰু ছাকচেছ হ'ল। সেয়া ভাল লাগিছে, যুগ্ম জীৱন সুখৰ হওক তাতে কামনা কৰিছোঁ। আৰু অকণমান বেকগ্ৰাউণ্ড চাউণ্ডটো শুনাই দিছোঁ আপোনালোকক। যিমানেই যি নহওক বিয়াত বেলপাতি নহ'লে একদম মানে উকা ন, বেলপাতি বজালেহে বিয়া দিয়া লাগে। আপোনালোকে মোৰ ভিডিঅ'টো আপোনালোকে মোক ইমান মৰম দিছে, সেইকাৰণে সকলোকে ধন্যবাদ। মোৰ ভিডিঅ'বিলাক আপোনালোকে চাইছে, সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আমি ওলালোঁ দৰাৰ লগত যাবলৈ। কইনা যিহেতু একদম ওচৰৰে, সেইকাৰণে খোজকাঢ়িয়ে গৈছোঁ আমি দৰাৰ লগত। ভালো লাগিছে, এনেকৈ খোজকাঢ়ি কেতিয়াও গৈ পোৱা নাছিলোঁ দৰাৰ লগত, আজি ফাৰ্ষ্ট গৈছোঁ। সকলো ওলাই আহিছে দৰাৰ লগত যাবৰ কাৰণে। দৰাক কিবা প্ৰশ্ন সুধে, সেয়া প্ৰশ্ন সুধি আছে ওচৰৰ মানুহবিলাকে। কিমান ভাল লগা সময় ন এইখিনি, মানে গোটেই ৰাইজখন গৈ পেলাই ছোৱালী এজনীক লৈ আহিব। কিন্তু এটা কথা দেই, ল'ৰাতকৈ ছোৱালী সদায় বেছি সাহসী, কাৰণ ল'ৰাই পূৰা দল বান্ধি যায় ছোৱালী আনিবৰ কাৰণে, আৰু ছোৱালীজনীতো অকলে আহে বুলি কয় মানে। হয়দে ক'বচোন, মোৰ মন কৰা কথাটো। আৰু এইফালে ভিডিঅ' কৰি অকণমান নাচি বাগি আছোঁ আৰু পূৰা নাচি বাগি গৈছোঁ দৰাৰ লগত। মোৰ সৰু ছোৱালী গোটেইকেইটা আছে আৰু আমাৰ পৰিয়ালৰে গোটেই এইখিনি থাকাখিনি আমাৰ গোটেই পৰিয়াল হয়, মোৰ কাজিন হয়। লগাইছে বিয়াত বোলে যিমানে টকা ফুটাব পাৰি সিমানে ভাল শুনিছোঁ, নাজানো আৰু সঁচানে মিছা, কিন্তু ময়ো শুনিছোঁ। ইয়াতো কইনা ঘৰৰ মানুহে দৰাক প্ৰশ্ন সুধিছিল, তাতো মানে ৰৈ আহিছোঁ। ভাল লাগিছে হ'লেও খোজকাঢ়ি আহি বিৰাটেই ভাল লাগিছে। ইমান জমালোঁ সঁচাই ভাল লাগিছে। আৰু এইটো হৈছে আমাৰ ল'ৰা আমাৰ মানে আমাৰ পৰিয়ালৰ এইকেইটা নহ'ব, এইকেইটা গাঁৱৰ হয়। এইকেইটা দেখাই আছোঁ আপোনালোকক, এইকেইটা হৈছে আমাৰ ঘৰৰ। মোৰ দেও সৰু দেও, মোৰ মানুহজনে নাচি আছে। এতিয়া আমি সোমাম দৰাৰ লগত কইনাৰ ঘৰত। এতিয়া আমাৰ ছোৱালী কেইজনী আমাৰ মানে মোৰ হাজবেণ্ডৰ 5টা পেহী, 6টা পেহী, মানে ল'ৰা ছোৱালী গোটেইকেইটাই পূৰা লগ হ'লে পূৰা ধামাকা হৈ যায় আৰু ভালো লাগে। কেতিয়াবা আমি একেলগতে খানাও খাওঁ, সদায় বহুত ভাল লাগে তেনেকুৱা মানে পৰিয়ালত তেনেকুৱা গোটেইখিনি মিলি থাকিলে সঁচাই বহুত ভাল লাগে। যিহেতু আমাৰ বনমালী পূৰা ৰস আৰু মনৰ বঢ়িয়া। আৰু এতিয়া দৰা বহিল, হোমৰ গুৰিত হোম জ্বলোৱা নাই যদিও এইখিনি কিবা নিয়ম কৰি আছে। আমি অকণমান বহি ল'লোঁ গোটেইকেইটাই। এবাৰ কইনা চাবও যাম, আপোনালোকক দেখাম। এয়া এবাৰ কইনাৰ ওচৰত আহিলোঁ, যিহেতু মানে গোটেই বিয়াখন দেখাব নোৱাৰিলোঁ। কইনাৰ ওচৰত আহি কেইটামান ফটো উঠিলোঁ, কেনেকুৱা লাগিল ক'ব দেই বিয়াখন চাই। বাই বাই।